বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখুৱাম যে পতাকা কেনেকৈ মানে আপোনাৰ গাঁঠে আৰু ফাষ্টিং কৰাৰ আগত। তো প্ৰথমৰ পৰা চাই লওক ভিডিঅ'টো, মই দেখাই দিছোঁ একদম সহজ পদ্ধতিৰে, ঠিক আছে। হেল্প কৰিব অলপ নীতিছে লগত নীতিশ আছোন ধৰা তুমি। প্ৰথমে কথাটো হ'ল আপোনাৰ বাঁহডাল বা মানে পাইপডাল যিমান দীঘল হয় এই ৰছীডাল সিমান দীঘল হ'ব লাগিব দুগুণ, ঠিক আছে। তাৰপিছত আপোনাৰ পতাকাখন সোমাই ল'ব, ওপৰে গেৰুৱা মাজত ফুকুলা তলত চেমল, এইটো সকলোৱে জানে, এইটো ভুল নকৰিব, এইটো ভুল কৰিলে দিগদাৰ হ'ব। তাৰপিছত আপোনাৰ এই যে ৰছীডাল দেখিছে ওপৰ ফালে যিডাল ৰছী আছে এই ৰছীডাল আপোনাৰ কেমেৰাটো কাষত আহিলে হ'ল, ভালকৈ দেখাই দি আছোঁ। এইটো আপোনাৰ এনেকৈ ল'ব, এনেকৈ লৈ ইয়াতে ভৰাই দিব, দি পিনে ইয়াতে এনেকৈ টানি দিলে হ'ল, ঠিক আছে। বুজি পাইছে না? আৰু একবাৰ খুলি দেখাই দিছোঁ, চাই লওক। এই গাঁঠিটো দিওঁতে ভালকৈ দিব, এইটো ন এনেকৈ ল'লে লৈ পাই এনেকৈ দিব। তাৰপিছত আপোনাৰ ইয়াতে এনেকৈ টানি দিব অলপ জোৰত, যাতে ওলাই নাযায় আৰু, ঠিক আছে। তাৰপিছত আপোনাৰ যিডাল এই ৰছীডাল থাকিল ওপৰৰ ফালৰ ৰছীডাল, তলৰ ফালৰ ৰছীডাল আপোনাৰ যিটো পাইপটো হ'ব পাইপটোত ভৰাই দিব। এইটো পাইপ, এইটো যিটো মানে আপোনাৰ ৰিংটো থাকিব ন, এই ৰিংটোত ভৰাই ল'ব। তলৰ ৰছীডাল নহয়, ওপৰৰডাল, ঠিক আছে। এইডাল প্ৰথমে সমানে মানে দুভাগ কৰি লৈ পতাকাটো গাঁঠি ল'ব। তাৰপিছত আপোনাৰ ইয়াতে ধৰক আপুনি যদি কিবা ৰছীতে গাঁঠি ল'ব পাৰে, যদি গাঁঠিব খোজে নাগাঁঠিলেও কথা নাই, এই ৰছীডালৰ মানে আপোনাৰ ছাপৰ্টত থাকিয়ে যাব, ঠিক আছে। কিবা চোৱাচোন। তাৰপিছত আপোনাৰ কি কৰিব লাগিব, এতিয়া এইখন জাপিব লাগিব, সেইটাত ৰছী ধৰক নীতিশ, এই পতাকাখন ধৰা তলফালে। এতিয়া এই পতাকাখনৰ তোমাৰ গেৰুৱা ৰংটো হ'ব তলফালে, গেৰুৱাটো তলফালে জাপি এইটো সেউজীয়াটো ওপৰফালে দিলে হ'ল, ঠিক আছে। এনেকৈ দিলে, দিয়াৰ পিছত আপোনাৰ এই দুটা মূৰ ইয়াতে দিব, ইয়াতে দিব। তাৰপিছত এইফালে পৰা ইয়াতে আপোনাৰ ফুল চুল যি দিয়ে আৰু দি ল'লে হ'ল, যি ফুল পাতি দি লৈ এইটো জাপি ল'ব, এইটো জাপি লৈ আপোনাৰ এনেকৈ জাপি লওক। তাৰপিছত এনেকৈ জাপি লওক, এনেকৈ জাপি লৈ এনেকৈ জাপি লওক, জাপি লৈ আপোনাৰ ওপৰ ফালৰ ৰছীডাল নহয়, আপোনাৰ তলফালৰ সেউজীয়াখিনি ৰছীডাল আছিল এইটো ইয়াতে ঘূৰাব, ঘূৰাই কিনে আপোনাৰ এনেকৈ দিব, এনেকৈ দি টানি দিব যিমান জোৰত পাৰে, নহ'লে খুলি গ'লে দিগদাৰ হ'ব, ঠিক আছে। ইয়াৰ পিছত আমি একবাৰ ট্ৰাই কৰি চাম। এইডালটো ওপৰৰ ৰছী, এইডাল থাকিল, এতিয়া নীতিশ থকাচোন এইবাৰ যায় না চাই লওক। তাৰপিছত যায় আপোনাৰ এইডাল বাও থাকিল, এইডাল দি আপোনাৰ টানিব, অলপ জোৰে টানিব, এনেকুৱা হ'ব, ঠিক আছে। এতিয়া এইফালটো ওপৰফালে থাকিব, গেৰুৱাটো ওপৰফালে থাকিল, সেউজীয়াটো তলফালে থাকিল। তো ভিডিঅ'টো ইমানেই আছিল। আৰু বান্ধতেও গাঁঠিটো সদায় কঁকালৰ জোৰাত পৰা গাঁঠিব আৰু তেনেকুৱা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি মই কিবা বুজাব পৰা নাই আপোনালোকে কমেণ্ট এটা কৰিব, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব, তলত লিখি দিলেই হ'ল। মই ভালদৰে নাজানো, তথাপি যিখিনি জানো সেইখিনি দেখাই দিছোঁ। জয় হিন্দ।